क'क्राझार जिल्लानि पाटगाव हालामनि लाइमोनफोरनि थाखाय गोजोनथाव खौरां। बडी बिल्डिं आरो बडी फिटनेस खालामनो थाखाय गोसो गुदुं ओनसोलनि लाइमोनफोरनि देहा जौगाहोनाय आरो गोग्गो देहा लाखिनायनि थांखिजों पाटगावआव कल्पना बराइलि मुंनि सासे नेपाली आइजोआ के फिटनेस मुंनि गंसे जिम सेन्टार खुलिना गावनि आथिङाव गसंनो नाजादों। गावनि रोंगौथिनि गेजेरजों खम बिबांनि बेसेनावनो ओनसोलनि सुबुंफोर आरो लाइमोनफोरनो जिमनि फोरोंथाय खाबु होनानै बिसोरनि गावखौ देहा फिटनेस लाखिनो हास्थायनायखौ सुफुंहोगासिनो दङ कल्पना बराइलि मुंनि सासे नेपाली आइजोआ। ফাৰ্ষ্ট অফ অল আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। আপোনালোকে মনত পেলাই আহিলে। এবছৰ হৈ আছে মোৰ জিমটো খোলা। যোৱা আগষ্ট মাহৰ 9 তাৰিখত অপেনিং আছিল আৰু এনিভাৰ্চাৰী আহি আছে যিহেতু তাৰপিছত চলি আছে আৰু ভালেই ঠিকেই চলি আছে। ইমান এটা ভালো নহয় ইমান এটা বেয়াও নহয়, কিয়নো আমাৰ গাঁৱৰ এৰিয়াটো ইয়াত মানে মানুহবিলাকে ফিটনেছ চেণ্টাৰ বুলি ক'লে ফাৰ্ষ্টত ইমান বুজি পোৱা নাছিল। এতিয়া বহুত বুজি পাই আছে আৰু বহুত মানুহে মানে জইনো হৈ আছে, আহি আছে। ল'ৰা ছোৱালীবিলাক হেল্থ আৰু ফিটনেছৰ বিষয়ে চিনচিয়াৰ হৈ আছে এতিয়া। তাকে আৰু ঠিকে আছে। লেডিজ বুলি কোৱাত মই লেডিজ যিহেতু এনেকুৱা ভাবিব নালাগে বেলেগ লেডিছেও যে মই লেডিজ হয় মোৰ জিমত যোৱাৰ কি দৰকাৰ, এই কথাটো ভাবিব নালাগে, কিয়নো ময়ো এইটো ভাবা নাই। কিয় আমাৰ লেডিজকো বহুত হেল্থ প্ৰব্লেম হয়, হেল্থ ইছ্যুজ হয়। ইয়াৰ কাৰণে এক্সাৰচাইজটো আজিৰ দিনত কিমান ইম্পৰ্টেণ্ট এইটো সকলোৱে জানে, এইটো কাকো ক'বলগীয়া কথা নাই। আজিৰ দিনত হেল্থ এণ্ড এক্সাৰচাইজৰ বিষয়ে বুজাবলগীয়া নাই, সকলোৱে জানে, কিন্তু কৰিবলৈ সাহস নাপায়। সাহস কৰিব লাগে, জিমলৈ আহিব লাগে, ৱৰ্কআউট আৰম্ভ কৰিব লাগে। নট অনলি জিম, আপোনালোকে এক্সাৰচাইজ হেল্থ এক্সাৰচাইজ বেলেগ কিবাও কৰিব পাৰে, যেনেকৈ ঘৰতো বডি ৱেইট লৈ কিবা কাৰ্ডিঅ' বাগেৰা কৰিব পাৰে, ৰানিং বাগেৰা, চুইমিং হ'ল, ৱাকিং হ'ল, য়োগা হ'ল, মেডিটেশ্যন হ'ল, যিকোনো এক্সাৰচাইজত আপোনালোকে দিনৰ 1 ঘণ্টাটো দিব পাৰে নিজৰ হেল্থৰ কাৰণে। ইয়াকে ক'ব বিচাৰোঁ। আৰু মোৰ আৰম্ভণিটো এনেকৈ হ'ল যে মই নিজেও বহুত বেমাৰ হৈ আছিলোঁ। বেমাৰবিলাক মই ভাল কৰিলোঁ এক্সাৰচাইজৰ দ্বাৰা, জিমত গৈ কিনে। তো মই সকলোকে এইটোৱে ক'ব বিচাৰোঁ। আৰু কোনো বডি ল'ৰা মানুহৰ নিচিনা নহয় জিমত আহিলে। জিমত আহিলে লেডিজবিলাকৰ বডি যে ল'ৰা মানুহৰ নিচিনা হয় সেইটো ভাবে, কিন্তু সেইটো কোনোদিনে নহয়। মই আজি 5 বছৰৰ পৰা জিম কৰি আছোঁ। মোক চাব পাৰে আপোনালোকে, মোৰ কোনো ল'ৰা মানুহৰ নিচিনা বডি হোৱা নাই, তো টন হয় বডি। মোক চাইও আপোনালোকে গম পাব পাৰে যে মোৰ এনেকুৱা হোৱা নাই কোনো বডি বিল্ডিং টাইপৰ। সেইটো বেলেগ প্ৰচেছ, বডি বিল্ডিং বেলেগ প্ৰচেছ, ফিটনেছ বেলেগ প্ৰচেছ। এই কথাটো আমি বুজি পাব লাগে। জিম বুলি ক'লে বডি বিল্ডিং বা বডি বনাব লাগিব সেইটো কথা নহয়। জিমটো আহি কিনে ইয়াত শকতো হয় মানুহ, ৱেট গেইনো কৰে, ৱেট লছো কৰে, মাছাল গেইনো কৰে। তো অলপমান বেলেগ বেলেগ প্ৰচেছ আছে। ইয়াত অহাৰ পিছতে আপোনালোকে গম পাব, যেনেকৈ পাতল হ'বৰ কাৰণে কোনটো এক্সাৰচাইজ, শকত হ'বৰ কাৰণে কোনটো এক্সাৰচাইজ, এনেকৈ বেলেগ বেলেগ আছে ন, এক্সাৰচাইজৰো ভাগ আছে ন। বৰ্তমান ক'ব গ'লে 90 above 100 মানে আছে মোৰ ইয়াত ক্লাইণ্টছ। মোৰ লোকেশ্যনটো, জিমৰ লোকেশ্যনটো হ'ল এই যে পাটগাঁও বজাৰ, কোকৰাঝাৰ পাটগাঁও বজাৰতে আছে, নেশ্যনেল হাইৱেৰ ওচৰতে আছে। কে ফিটনেছ ইউনিচেক্স জিম মোৰ জিমৰ নাম হ'ল। আৰু ইয়াত মই নিজে ল'ৰা ছোৱালীবিলাকক গাইড কৰোঁ, নিজে ট্ৰেইনিং দিওঁ ল'ৰা ছোৱালীবিলাকক, কিয়নো মই নিজে অনাৰ, নিজে ট্ৰেইনাৰ, যিহেতু মোৰো বহুত ল'ৰা ছোৱালীকেইটাৰ জল্দি ডেভেলপ হওক বডি। যোনে বডি বনাব আহিছে, নিজৰ নিজৰ গ'ল লৈ আহিছে, কোনোবা ফেট লছ কৰিব আহিছে, কোনোবা ৱেট গেইন কৰিব আহিছে। তো ইহঁতৰ গ'লবিলাক সোনকালে পূৰা হওক, ইয়াৰ কাৰণে মই বহুত হেল্প কৰোঁ আৰু এক্সাৰচাইজতো। বহুত ভাল কথা সুধিলে আপুনি। এইটো মানে মোৰ ইয়াত ল'ৰা ছোৱালীবিলাক ওলাই আছে এনেকৈ এক্সাৰচাইজ, ডেইলি এক্সাৰচাইজ কৰি আছে, কনচিষ্টেঞ্চি মেইনটেইন কৰি আছে, ডিচিপ্লিনত আছে যিবিলাক ল'ৰা ছোৱালী, আৰু নিজৰ গ'লক লৈ ফ'কাছড আছে যোনবিলাক ল'ৰা ছোৱালী, সেইবিলাকক মই নিশ্চয় অহা বছৰলৈকে, এতিয়াতো খালি 1 বছৰ হৈছেহে, অহা বছৰলৈকে মই ইহঁতক অলপমান ডিষ্ট্ৰিক্ট লেভেলত হ'লেও লৈ যোৱাৰ চেষ্টা কৰিম, যোনবিলাক ইণ্টাৰেষ্টেড আছে এইবিলাকক। এডমিশ্যন ফিজটো হ'ল 2000 আৰু মান্থলি ফিজটো হ'ল 1000। ইয়াৰ ভিতৰতো পেকেজ আছে, 3 মান্থছৰ আছে, 12 মান্থছৰ আছে, 6 মান্থছৰ আছে। পেকেজ ল'লে ডিছকাউণ্ট হৈ যায় আৰু।
4 मासथ' कमप्लिट जाबाय एबार 5आ रानिं जागासिनो आरोना दा थिगानो जिमा खाथियाव मोननाय जाबाय न'आव ओरैनो थास्लायस्लाय माथो खालामनो माने न'आव सानावथ' एसे न'नि खामानि मावबाय बिदिनो सिबला सिबलि ओमफ्राय बेलासियाव एसे देहाखौबोथ' थाजा दोननांगोन बेनि थाखाय जिम लानाय जाबाय आरो दा जिमा जेरै एक्सपेक्ट खालामदोंमोन बेनिफ्राय बांसिन मोजाङानो मेसिन बायदिसिना दं आरो जोंना ट्रेनारा नै बिदिनो बिराद मोजां फोरोङो माने आंथ' बिदि जेबो फोरोंनोबो थिनबावासो गावनो फर्म रं जानायबा गावनो माबा फैयो आरोना बिदिनो फोरोंफैयो बिदि दा खालाम मोजां खालामोबा माने बे फर्माबो मेटार खालामो नालाय बेहाय जुदि जेनेबा फर्मा मोजां जायाबा मारैथो माबानो डेभेलप जानो नों अबे मासलखौ हिट खालामनो नागिरदों बेनो जायाबा स' आं बेखौनो होननो गोसो जायोखि बे जिमा मोजां बिरादनो आरो आं बिराद गोजोननाय मोनदों आरोना बेहाय फैनानै 87 बडि वेटआ ओमफ्राय माने प्रब्लेम जायोमोन आरो फुङाव सिखारबा आथिं सानाय मानाय बेफोरबायदि जाहांबायमोन दा फैनानै एसे एक्सारसाइस खालामबाय माबाय वेट ट्रेनिं खालामबाय बेनि उनाव माने सर' जालांनाय बायदि जाबाय आरो बेफोरबायदि सानाय सुनाय एसे माबाबानो जाबानो लोंबानो उदै गां मोननाय बेफोरबायदिया गैला आरो मोजां जोंहा खाथियाव मोनबाय थांनाय फैनाय खरसायाबो खम जाबाय गोजानाव थांनानै लाहैनांला दा बेफोरबायदि माने खाथि खालानि मानसिया फैनो हायो आरो माने गावखौ एसे बडिखौ माने स्ट्रं लाखिनो थाखाय आरो बेमार आजाराबो खम जायो जाहैबाय लाइक सानोना मानसिफ्रा लाइक जिम लाबानो डाइरेक्ट जागोन मागोन सानो खिन्थु जाया बे नङा लाइक मेरला दं जिम लाग्रा जाय 1 इयारावबो माबा एचिभ खालामनो हायाखै आरोना माने लाइक सोरबा सानो आङो थांबाय थागोन मागोन एचिभ खालामगोन बाट बे नङा नोंनि लाइक डाइटआ मेटार खालामो नोंनि डिसिप्लिना मेटार खालामो नोंनि कनसिस्टेन्सिया मेटार खालामो आरोना नों जिमाव फैगोन थांगोन न'आव जानला मोनला बुस्थु जाहैगोन बे नङाना लाइक जिमाव फैनाया जास्ट 40%ल' माबाया खावसेया 50-60%आ जानायजोंसो जायो स' लाइक जोङो जोंनि हेल्थखौ लाखिनो थाखाय जिम खालामनानैल' जानाय नङा लाइक जानायखौबो नायनांगोन जानायजों लोगोसे जिमखौबो खालामनांगोन